টাইম হৈছে 11:45 আৰু ইয়াত দেখিছে ছাৰপ্ৰাইজ গিফ্ট এণ্ড আই লাভ ছাৰপ্ৰাইজেছ দাবাই নধৰিব একটু বেয়া ঠিক আছে থেংক ইউ কেলে আগতে মোৰ মাঘৰ টকাটো কি হ'ব হেৰি কৰিছ কেনেল লগাই থকাটো খুৱাব নোৱাৰো নেকি নোখোৱা নিচিনা কয় হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়েৰ বেটা বাৰ্থডে টু ইউ Happy birthday, Miku. Happy birthday, Miku. Happy birthday, dear Miku. Happy birthday, Miku. अरे मामा मुखा है क्या जेगो में भुने भुने खोले किसने बोला था ले सुना क्या ये भी मेरी गलती है नहीं भाई मेरी गलती है नहीं मेरी गलती है नहीं बाबा नहीं मेरी गलती है यार अरे ये फ्यूचर के टूरों को इन तो बोले नहीं हाँ वो बाहर खा के কোন হুহাৰে হয় like this এইটোহে ৰঙাটোহে হেৰি দেখিব ই খাব লাগিছিল কি কওঁ blue color no kata तुम नहीं ना মোক গুটি খাব পাইছো হ'ব মই খোৱা এই পইলাটো problem mon na ha blue color ব্লুটো দেখিলে ভাবিব আপোনালোকক মই এটা বস্তু দেখাম মোক বেলেগেও জলিল কৰিব নোৱাৰে যিমান মোৰ মায়ে মোক জলিল কৰে এয়া আছে কিখন যে মোৰ ষ্টেটাছখিনি লিখা থৈছ তই কিখন যে ষ্টেটাছ লগাই থৈছোঁ মোক अरे बाप रे ये तो धोती खोल रहा है মই কিছু কৰা আছে আলু ভাজা মই গৈ আছোঁ এতিয়া মন্দিৰ ৰাতিপুৱা চ' গাইজ এতিয়া মই মাৰ লগত আহিলোঁ হনুমান মন্দিৰলৈ আৰু এয়া দেখিছে মানুহ ভিৰ আজি হ'ল মংগলবাৰ আৰু মোৰ বাৰ্থডে চ' ব'লক চাকি লওঁগৈ আৰু মই যিমান পাৰোঁ সদায় বয়সীয়ালসকলৰ পৰা বস্তু কিনিব বিচাৰোঁ আৰু এয়া দেখিছে মই এতিয়াও বয়সীয়াল আইতা এজনীৰ ওচৰত চাকি ল'বলৈ আহিলোঁ আৰু এয়া দেখিছে ফুল আৰু এয়া প্লেটবোৰ 5খন চাকি লৈছোঁ এখন হ'ল মোৰ বাবে মা পাপা ভণ্টি আৰু এটা হ'ল মোৰ মিকুৰ বাবে চাকিবোৰ জ্বলাই ল'লোঁ আৰু ধূপো জ্বলাই ল'লোঁ আৰু মই কেতিয়াও নিজৰ বাবে পূজা নকৰোঁ মই সদায় মা আৰু পাপাৰ কাৰণেই পূজা কৰোঁ আৰু যিসকল মোৰ ভাল বিচাৰে বা মোৰ শুভাকাংক্ষী আছে সিহঁতৰ যাতে ভাল হওক তাকে মই বিচাৰোঁ এয়াই মোৰ উইচ আছিল আৰু তাকে সেই মাত্ৰ জাষ্ট মন্দিৰৰ পৰা আহিলোঁ পূজা পাঠ কৰিলোঁ আৰু অলপ দুখীয়া মানুহবোৰক অলপ দান চানো কৰিলোঁ আজি আৰু ইয়াত দেখিছে বাৰ্থডে দিনাখনো মই ইয়াত জিম মাৰি আছোঁ অকলে আৰু কৰিবলৈ একো নাছিলে সেইবাবে মই ভাবিলোঁ জিমে অলপ মাৰি লওঁ সেই গাইজ এতিয়া মই ওলাই আহিছোঁ মানে এতিয়া মোৰ বাৰ্থডে পাৰ্টি বুলি ওলাই অহা নাই কাৰণ বাৰ্থডে পাৰ্টি চেলিব্ৰেট কৰিবলৈ কাৰণে ফাৰ্ষ্ট থিং মানে লগৰীয়া লাগিব লগত আৰু ফ্ৰেণ্ড চাৰ্কেল থাকিব লাগিব ফ্ৰেণ্ড চাৰ্কেল আছে মোৰ কিন্তু বহুত দূৰে থাকে আৰু সৰু হয় মোৰ ফ্ৰেণ্ড চাৰ্কেলটো বহুত দূৰে থাকে চ' সিহঁতিও ইয়াত নাই তেনেহ'লে মোৰ তেনেকৈ বাৰ্থডে চেলিব্ৰেট কৰা নহয় কেতিয়াও আৰু যোনবোৰ আছে সিহঁতিও ঘৰলৈ গুচি গ'ল বা কোনোবা বেলেগলৈ গুচি গ'ল ক'ৰবালৈ তেনেকৈ এইবাৰ ফাৰ্ষ্ট টাইম চাগে অলপ মোৰ বেছি লোনলি ফিল হৈ আছে সেইকাৰণে মই ভাবিলোঁ আজি ৰিলিজ হৈ আছে মোৰ এটি নতুন গান তাই হোমৰ লাভ ছং এটা গান ৰিলিজ হৈ আছে আজি চ' সেই ইভেণ্টটোলৈ যাওঁ ঘৰৰ দিনে বহি পিনে অলপ লোনলি ফিল কৰাতকৈ মই ভাবিলোঁ কি অলপ গান ৰিলিজ হৈ আছে তাতে গৈ তাত ইনভিটেশ্যন নাছিলে অলৰেডি মাতিয়ে আছে সেইকাৰণে তাতে গুচি যাওঁ অলপ মনটো ভাল লাগিব চব অলপ কথা পাতি থাকিলে চ' তালৈ যাওঁ এতিয়া জল্দিছে মই জিম মাৰিলোঁ বেছি দেৰি কৰিব নোৱাৰিলোঁ জিম মাৰি এতিয়া অলমষ্ট পালোগৈ মই গাড়ীখন ৰখাই মেলি এতিয়া জাষ্ট এই কথাখিনি ক'বলৈ কাৰণেই মই ৰখিলোঁ
আৰু চবকে ধন্যবাদ জনাইছোঁ মই এতিয়ালৈকে মই মেছেজ চাই আছোঁ যাক যাক পাৰোঁ মই ৰিপ্লাই দি আছোঁ চবকে ধন্যবাদ জনাইছোঁ মোক উইছ কৰাৰ বাবে কি ক'ম আৰু মানে যিমান শুভাকাংক্ষী আছে মোৰ যোনে মোক মৰম দি আছে সিহঁতক সকলোকে ধন্যবাদ মই এই ভিডিঅ'টো চাই থাকিব আপোনালোকে মই আজি ইভেণ্টটোত কি কোন বহুত ডাঙৰ মানুহ আহিছে বুলি কৈছে আৰু তো বহুতখিনি কথা জানিব পাৰে মোৰ বাৰ্থডে ব্লগ বুলিয়ে নহয় আৰু এই পাৰ্টিকুলাৰলি এই বস্তুটোত মানে মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ আপোনাৰ লগত কাৰণ এদিন মানে চবেই ভাবে চাগে মোৰ বাৰ্থডেৰ পৰা চেলিব্ৰেট কৰিম ইটো কৰিম নাই তেনেকৈ নহয় মানুহৰ জীৱনত মানুহ থাকিব লাগিব তেনেকৈ চেলিব্ৰেট কৰিবলৈ এক্সাইট হ'বলৈ কাৰণে তেনেকৈ সময় বাগৰি আছে এতিয়া যিমান বাৰ্থডেটো প্ৰথমডোখৰ আৰু যেনেকৈ ৰাতিপুৱা বা দুপৰীয়ালৈকে ভাল লাগি থাকে বা আগদিনাখনলৈকে ভাল লাগে কিন্তু সন্ধিয়া হোৱাৰ লগে লগে এটা টেনশ্যনহে আহে উল্টা মানে মোৰ মনৰ কথা কৈছোঁ মানে এটা টেনশ্যনহে আহে কাৰণ বয়স বাঢ়ি গৈ আছে বয়স বাঢ়ি গৈ থাকিলে মানে আপোনাৰ ৰেছপনচিবিলিটি বাঢ়ি যায় আৰু ৰেছপনচিবিলিটি বাঢ়ি গ'লে মানে বহুত টেনশ্যন আহি যায় মানুহৰ জীৱনত তেনেকৈ জীৱনত আমি মানুহ বহুত হেৰাই যাওঁ মানে লগত থাকে বা কেতিয়াবা নথকা হৈ যায় কাৰণ তেনেকৈয়ে আৰু মানুহৰ জীৱনটো তেনেকৈ চলি আছে চ' এইবাৰ ফাৰ্ষ্ট টাইম অলপ লনলি ফিল হৈ আছে সেইকাৰণে মই ভাবিলোঁ আপোনালোকক ব্লগটোত থৈ দুটামান কথা পাতোঁ আপোনালোকৰ লগত আৰু মোৰ আজি বাৰ্থডে দিনটো কেনেকৈ গৈছে মই সেইটো বস্তুৱে শ্বেয়াৰ কৰিব বিচাৰি আছিলোঁ আৰু বলক এতিয়া মই লৈ গৈছোঁ আপোনাক এখন ধুনীয়া ৰেষ্টুৰেণ্ট এখনত হেৰিটেজ কিটচেন য'ত আমাৰ আজি ভিডিঅ'টো ৰিলিজ তাত কৰা হ'ব তাতে ইভেণ্টটো দিয়া হৈছে চ' বলক আৰু মোৰো প্ৰমোশ্যন হৈছে আৰু ফটো তুলি ভাল পোৱা বাজ ফটো তুলি ভাল পোৱা নাই তুমি अल्लाह माफ़ करे बहुत मनुष्य लग रहे हो मत करो रहने दो बहुत बुरे लग रहे हो तौबा 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 थारा मूड खराब कर दिया মেকআপটো এতিয়া লাজে পাব তোমাৰ আগত গম পাইছা নে দৰকাৰ নাই ভিডিঅ' বুলি ইমান চাই ওলালো বুলি দ্য গোল্ডেন এৰা এই গোল্ডেন এৰাৰ প্ৰথমটো গীত ৰাস্তান এটা ৰোমান্টিক টায়াহোম গীত এয়া দেখিছে কিবা কিবি স্নেক্স খাবলৈ দি আছে কিন্তু মোক হঠাতে মাতি দিব নিৰঞ্জন আমাৰ মাজত আছে কিন্তু সেইখিনি গান আমাৰ হিষ্ট্ৰী বা বুৰঞ্জীৰ ওপৰত ভিত্তি কৰি কৰা হৈছিলে এইবাৰ প্ৰথম এটা আধুনিক টাই আহোম ৰোমেণ্টিক গীত আপোনালোকৰ বাবে আগবঢ়াইছোঁ ৰাস্তাত আশা ৰাখিছোঁ ৰাইজে ভাল আজি কোন কোন উপস্থিত আছিলে এই গানৰ অনুষ্ঠানত আমাৰ উদ্বোধন হিচাপে প্ৰথম এনিজেট আমাৰ প্ৰথম ছাৰ আছিলে আৰু লগতে আমাৰ বিভিন্ন সংগঠনৰ আমাৰ টাই আহোম সংগঠনৰ সদস্য বহুত বুজালো তেতিয়া আমাৰ খালি অডিটেক ষ্টুডিঅ'টো আছিলে গুৱাহাটীত শান্তা বাইদেউহঁতৰ ষ্টুডিঅ'ত আমি আমাৰ নিৰঞ্জন বাৰ্থডে বয় আছিলে বাৰ্থডে বয় আহি যোৱা তোমাৰ বাৰ্থডে বুলি কেকটো হ'ল নিৰঞ্জনৰ ৰাস্তান নাকান তুমি খাই লোৱা এক পিচ আমি ধুনীয়াকৈ খাম आप दो ना হেপী বাৰ্থডে हैप्पी बर्थडे राकान নিৰঞ্জন আৰু কাটি দিব নেকি বাৰু কাটি দিব খাইছা তোমালোকে মোৰ বাৰ্থডেটো ভালকৈ খাই লোৱা ইয়াত মোক স্পেচিয়েল দিব কথা নেমু টেঙাটোৱে নাই হেপী বাৰ্থডে আৰু এবাৰ কৈ দিয়া
চ' গাইজ দেখিছে বাৰ্থডে পাৰ্টি চেলিব্ৰেট কৰি আছোঁ ইয়াত আৰু দৌৰি খামা যে নিৰঞ্জনৰ বাৰ্থডে পাৰ্টি দৌৰি খানা আহি আছে বেক টু বেক আহি আছে অৰ্ডাৰ দিলে হ'ল नहीं 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 सारुण के यहाँ कुछ तो गड़बड़ है जरूर कोई ना कोई गड़बड़ মুৰ্গী পুৰি আছে না অৰ্ডাৰ দিলে হ'ল মই গাড়ীখন থৈ যাম মোৰ ইয়াত গাড়ী আজি বন্ধকত থৈ দিব আজি ভালকৈ খাই যাম আৰু গাইজ এয়া মুনবিবা আমাৰ কষ্টিউম ডিজাইনাৰ হয় মানে যিমানখিনি মোৰ ৰিচেণ্ট ভিডিঅ'টোত মানে মই যিমান ড্ৰেছ পিন্ধিছোঁ বা হেৰি আৰু ইয়াতে চৰিয়ে দিছোঁ ডিজাইন কৰিছে তাই মই কিবা কৰিছোঁ এফালে দেখাওক চব ফটোত দেখিবই তেখেতক কিবা এটা ফটো মাৰিবলৈ সময় এটা পাবহি মই আচলতে আমাৰ ডাইৰেকশ্যন হয় তো আপোনালোকে দেখিলেই চাগে অলৰেডি ভিডিঅ'ত ল'ব নোৱাৰে কিন্তু ফটোত আৰু কি কৰিম ভিডিঅ'ত ওলাই আছে মানে নামটো যে পুৰা টাইপটাইপে বঢ়িয়াকৈ হৈ থাকে মানে খাব লাগে ধুনীয়াকৈ তো এতিয়া গাইজ এপাক ওলাওঁ আৰু বাৰ্থডে চেলিব্ৰেশ্যন ইয়াতে হৈ গ'ল আজি